লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই অল কৰি ল'ব নাপাহৰিব, যাতে ইয়াৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই থাকে। গোৱালপাৰাত প্ৰচলিত কৃষি উৰ্বৰতাৰ প্ৰতীকস্বৰূপ উৎসৱটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হুদুম পূজা। আহোমসকলে মেডাম মেফি উৎসৱটো বছৰৰ কোন দিনা উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 31 জানুৱাৰীত। দৰঙী সংস্কৃতিত কোনো গোপনীয় অনুষ্ঠানত ভকতসকলে গোৱা গীতক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চিয়া গীত। ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব বাণ ৰজাই। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিকৰ্ণেশ্বৰ মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, ৰাজেশ্বৰ সিংহই। প্ৰাচীন অসমৰ ভাস্কৰ্য শিল্পৰ উৎকৃষ্ট নিদৰ্শনস্বৰূপ মদন কামদেৱৰ দেৱালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, বাইহাটা চাৰিআলি। ISSF ৱৰ্ল্ড কাপ 2022ৰ মেডেলপ্ৰাপ্তৰ তালিকাত কোনখন দেশ প্ৰথম স্থানত আছে? ইয়াৰ উত্তৰ হ'ব ভাৰত। ISSF ৱৰ্ল্ড কাপ 2022ৰ মেডেলপ্ৰাপ্তৰ তালিকাত ভাৰতেই প্ৰথম স্থানত আছে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সন্তানটিৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মনু। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সন্তানটিৰ নাম মনু আছিলে। শংকৰদেৱৰ অনুবাদ গ্ৰন্থসমূহৰ মাজত শ্ৰেষ্ঠ গ্ৰন্থ কোনখন আছিল? ইয়াৰ উত্তৰ হ'ব আদি দশম। আদি দশমেই আছিলে শংকৰদেৱৰ অনুবাদ গ্ৰন্থসমূহৰ মাজত শ্ৰেষ্ঠ গ্ৰন্থ। শংকৰদেৱে ৰচনা কৰা গুণমালা কাব্য কি ছন্দত ৰচা? ইয়াৰ উত্তৰ হ'ব কুসুমমালা। শংকৰদেৱে ৰচনা কৰা গুণমালা কাব্যখন কুসুমমালা ছন্দত ৰচা। 2021 বৰ্ষৰ বিশ্ব শান্তি সূচকৰ তালিকাত নিম্নতম স্থানপ্ৰাপ্ত দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে আফগানিস্তান। আফগানিস্তানেই হৈছে 2021 বৰ্ষৰ বিশ্ব শান্তি সূচকৰ তালিকাত নিম্নতম স্থানপ্ৰাপ্ত দেশখন। বৰ্তমান ভাৰতৰ গৃহ সচিবগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব অজয় কুমাৰ ভাল্লা। অজয় কুমাৰ ভাল্লাই হৈছে বৰ্তমান ভাৰতৰ গৃহ সচিব। ভাৰতৰ গৱেষণা আৰু বিশ্লেষণ বিভাগৰ বৰ্তমানৰ মুৰব্বীগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব হেমন্ত গোয়েল। হেমন্ত গোয়েলেই হৈছে ভাৰতৰ গৱেষণা আৰু বিশ্লেষণ বিভাগৰ বৰ্তমানৰ মুৰব্বী। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ 39তম অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ক্ৰিকেটাৰগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সৌৰভ গাংগুলী। সৌৰভ গাংগুলীয়ে হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ 39তম অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ক্ৰিকেটাৰ। ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা কি নামেৰে নতুনকৈ নামাকৰণ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব ধ্যান চান্দ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, গণেশ ফুকন। গণেশ ফুকনেই হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী। অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, ধুবুৰী জিলাৰ মহামায়া পাহাৰ। ধুবুৰী জিলাৰ মহামায়া পাহাৰ অসমৰ তামৰ আকৰ থকা ঠাইখন। অসমৰ বাঁহ বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ,
নলবাৰী জিলাৰ মুককুচি গাঁৱত। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।